হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে DWৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ ন'টিছ প্ৰকাশ পাইছে। ন'টিছটো হৈছে যিবিলাকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিলে 14 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেইখিনি যদি 14 তাৰিখৰ পৰা 25 তাৰিখলৈকে যদি কোনোবাই ডকুমেণ্টছ ভেৰিফিকেশ্যন নকৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই ন'টিছটো সঁচাকৈ ভাল খবৰ। এই যিবিলাকে ধৰক এবচেণ্ট হৈ আছিলে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে, সেইকাৰণে 25 মাৰ্চত এই এবচেণ্ট থকাবিলাকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যাব পাৰিব। কেতিয়া ক'ত আছে ভেনুটো ক'ত? নলেজ চেণ্টাৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম, খানাপাৰা, গুৱাহাটী 22। গতিকে আপোনালোকক মোক ন'টিছটো পঢ়াই শুনাই দিছোঁ। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে শুনিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19, ECF E257733/31, dated Guwahati, 15th March 2023. Website www.dwe.assam.gov.in. Notice: in continuation to this office notice file number A255733/29, dated 13/03/2023, it is for information those candidates who could not attend to their physical documents verification as per the list published in the website of DWE Assam against advertisement A file number A255733/10 and advertisement B file number 255733/15, dated 11/02/2023 during 14 March to 24th March 2023 are hereby allowed to attend the document verification process as per the date and venue below. গতিকে ন'টিছটো এইখিনিয়ে। গতিকে যিবিলাকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিছিলে 14 তাৰিখ আৰু আজি 15 তাৰিখত, গতিকে তেওঁলোকৰ বাবে এইটো ভাল খবৰ। গতিকে তেওঁলোকে যাতে 25 মাৰ্চত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যায়। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।